ওম নম শিৱায় জয় মহাকাল ফ্ৰেণ্ডছ। আচ্ছা ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰত এটা কথা ক'ম বুলি ভাবিছোঁ, বেলেগ ধৰণৰ। সেই কথাটো হ'ল মন্ত্ৰ কি বস্তু। হয়, মন্ত্ৰ। যিহেতু মই আপোনালোকক কৈছোঁ যে মই নতুন বছৰ অৰ্থাৎ 2020ৰ পৰা মই আপোনালোকক সাধনাৰ বিষয়ে অৱগত কৰিম। গতিকে সাধনাৰ বিষয়ে অৱগত হোৱাৰ আগতে আপোনালোকে জানিব লাগিব যে মন্ত্ৰ কি বস্তু। যিটো বস্তু সাধনাত আমাৰ সঘনে ইউজ হয়, মন্ত্ৰ। এই মন্ত্ৰটো একচুৱেলি মন্ত্ৰ কি আৰু মন্ত্ৰৰ দ্বাৰা কি কাম হয়, আমি এই কথাটো জানিব লাগিব। গতিকে আহক বন্ধুসকল, পলম নকৰি আমি বস্তুটো আৰম্ভ কৰোঁ। হয়, মন্ত্ৰ হ'ল কিছুমান শব্দ আৰু ধ্বনিৰ মিশ্ৰণ। হয়, শব্দ আৰু ধ্বনিৰ মিশ্ৰণ যাৰ দ্বাৰা আমি পৰলৌকিক শক্তিৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ, বা এই মন্ত্ৰত থকা যিবিলাক ধ্বনি আছে, এই ধ্বনিবোৰৰ যোগেদি পৰলৌকিক শক্তি বা ঐশ্বৰিক শক্তিবিলাকৰ লগত আমি এটা কানেকশ্যন বনাব পাৰোঁ, আৰু সেইটোৱে হৈছে মন্ত্ৰ। এতিয়া মন্ত্ৰই কেতিয়া কাম কৰে বন্ধুসকল? মন্ত্ৰই তেতিয়া কাম কৰিব যদি আপোনাৰ মনত বিশ্বাস আছে। হয়, বিশ্বাস আৰু মন্ত্ৰ এই দুটা বস্তুৰ মাজত বন্ধুসকল ওতঃপ্ৰোত সম্বন্ধ আছে। যদি আপুনি বিশ্বাস নকৰে তেতিয়াহ'লে আপোনাৰ কাৰণে সেই মন্ত্ৰটোৱে কেতিয়াও কাম নকৰিব। আৰু যদি আপোনাৰ মনত বিশ্বাস আছে তেতিয়াহ'লে আপুনি একগিলাচ পানীত অকল ফুক মাৰি দিয়ক এটা মন্ত্ৰ, সেই মন্ত্ৰটোৱেই কাম কৰিব। হয় বন্ধুসকল, ঠিকেই কৈছোঁ। গতিকে বিশ্বাস আৰু মন্ত্ৰৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। হয়, বিশ্বাস অবিহনে আধ্যাত্মিকতা বা মন্ত্ৰৰ কোনো কাম নাই। যেনেকৈ বিশ্বাস নকৰিলে ভগৱান নাই, তেনেকৈ বিশ্বাস নকৰিলে মন্ত্ৰ শক্তিও নাই। মন্ত্ৰ আৰু ভগৱান এই দুটা বস্তুৰ শক্তি সদায় বিশ্বাসৰ ওপৰত ডিপেণ্ড কৰে, আৰু বহুত প্ৰচণ্ড শক্তি আছে মন্ত্ৰত। প্ৰচণ্ড শক্তি আছে বুলি মই আপোনালোকক কৈছোঁ মন্ত্ৰত। খালি এটাই কথা, মন্ত্ৰটো জাগৃত হ'ব লাগিব। আৰু মন্ত্ৰ জাগৰণ মানুহে নিজে কৰি ল'ব পাৰে। কেনেকৈ কৰিব পাৰে মই অনাগত 2020ত আপোনালোকৰ কাৰণে লৈ আহিম, ঠিক আছে। কিন্তু মন্ত্ৰ জাগৃত হ'লে সেই মন্ত্ৰৰ দ্বাৰা প্ৰচণ্ড শক্তি আহৰণ কৰিব পৰা যায়, আৰু যি শক্তিৰ দ্বাৰা মানুহে সকলো কাম কৰি ল'ব পাৰে। ইচ্ছিত, নিজৰ মনোবাঞ্ছিত, নিজৰ মনত যি কামনা থাকে, আশা থাকে, আকাংক্ষা থাকে, সকলোবোৰ মন্ত্ৰৰ দ্বাৰা পূৰণ কৰিব পাৰি। তন্ত্ৰ মন্ত্ৰ বহুত সাংঘাতিক বস্তু হয়, কিন্তু কথাটো হ'ল বিশ্বাস অবিহনে না তন্ত্ৰ, না মন্ত্ৰ, না আধ্যাত্ম একো বস্তুৱে কাম নকৰে। গতিকে বিশ্বাসটো লাগিবই। বিশ্বাস থকাটো বাঞ্ছনীয়। বিশ্বাস থাকিলে আপোনাৰ সকলো ধৰণৰ মন্ত্ৰই আপোনাৰ কাৰণে কাম কৰিব। যেনেকুৱা মহাদেৱৰ পঞ্চাক্ষৰ মন্ত্ৰ আছে, শিৱৰ ওম নম শিৱায়, সেইটো হ'ল শিৱৰ পঞ্চাক্ষৰ মন্ত্ৰ। হনুমানৰ চাবৰ মন্ত্ৰ আছে, ওম হং হনুমন্তে নম। আকৰ্ষণৰ কাৰণে এটা মন্ত্ৰ আছে, ওম ক্লীং কৃষ্ণাই নম। মা কালীৰ মন্ত্ৰ আছে, ওম ক্লীং কালিকাই নম। কাল ভৈৰৱৰ মন্ত্ৰ আছে, ওম ক্ৰীং 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 কাল ভৈৰৱাই ফট। দুৰ্গা দেৱীৰ বাক সিদ্ধি মন্ত্ৰ আছে, ওম দুং দুৰ্গাই নম। আৰু এনেকুৱা বহুত ধৰণৰ মন্ত্ৰ আছে, আৰু এই মন্ত্ৰবিলাকৰ জাগৰণৰ এটা পদ্ধতি আছে। এই মন্ত্ৰবিলাকৰ সাধনাৰ এটা পদ্ধতি আছে, আৰু তাৰপিছত আপোনালোকে মন্ত্ৰবিলাক আপোনালোকৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব যেতিয়া মন্ত্ৰবিলাক জাগৃত হৈ যাব। ঠিক আছে বন্ধুসকল, এতিয়া মই এই মন্ত্ৰ জাগৰণ পদ্ধতি আৰু সাধনা পদ্ধতি এইবিলাক মই আপোনালোকক নতুন বছৰত, অনাগত যিটো আমাৰ 2020ৰ নতুন বছৰ আছে, এই 2020ৰ নতুন বছৰত মই আপোনালোকৰ কাৰণে লৈ আহিম। বৰ্তমান আজি 2019ৰ শেষ দিন। মই ভিডিঅ'টো বেছি দীঘল কৰিব বিচৰা নাই, জাষ্ট মাত্ৰ কেইটামান কথাই ক'লোঁ। আৰু অনাগত 2020ত আপোনালোকৰ সুখ সমৃদ্ধিৰে আপোনালোকৰ জীৱন ভৰপূৰ হৈ পৰক। আধ্যাত্মিক জগতত আপোনালোকে যি ভৰি দিছে, সেই আধ্যাত্মিক জগতত আপোনালোকে সফলতা লাভ কৰক, এই মোৰ কামনা ভগৱানৰ ওচৰত একান্ত চিত্তেৰে। আৰু মই কামনা কৰোঁ যে আপোনালোকৰ যিখিনি আশা আকাংক্ষা আছে, সেই আশা আকাংক্ষাবিলাক সকলোবিলাক আপোনালোকে নিজৰ কৰ্মৰ যোগেদি, নিজৰ ভক্তিৰ যোগেদি, নিজৰ সিদ্ধি সাধনাৰ যোগেদি পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ইয়াকে ক'লোঁ বন্ধুসকল। আৰু অনাগত 2020ত আপোনালোক সাজু হৈ থাকক। অসংখ্য পৰীক্ষিত
সাধনা লৈ আহিম, যিবিলাক সাধনাৰ ফল পৰীক্ষিত। যদি আপুনি ভালকৈ কৰে সেইবিলাকৰ আপুনি ফল পাবই, তেনেকুৱা ধৰণৰ সাধনা লৈ আহিম। গতিকে বন্ধুসকল, মোৰ এই চেনেলটো লাইক কৰি ল'ব, ছাবস্ক্ৰাইব কৰি ল'ব মোৰ লগত জড়িত হৈ থকাৰ কাৰণে। আৰু 2020 বছৰটো মই সাধনা বৰ্ষ হিচাপে নামকৰণ কৰিছোঁ। এই 2020 বছৰটোত মই আপোনালোকৰ বহুত সাধককে সাধনাৰ অন্তিম চৰণত লৈ যাবলৈ চেষ্টা কৰিম। গতিকে জড়িত হৈ থাকক বন্ধুসকল মোৰ লগত। বেছি কথা নকওঁ। ওম নমঃ শিৱায়। হৰ হৰ মহাকাল।